ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত, উজ্জ্বলা গেছসহ 17টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মাত্ৰ 600 টকাতে লাভ কৰিব LPG চিলিণ্ডাৰ। 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। আগতে ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে কেৱল চাউল লাভ কৰিছিল। এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে 5 লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পোৱাত পলম হ'লে ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসা লাভ কৰিব। যিকোনো চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব। ৰেচন কাৰ্ডখন দেখুৱালেই উজ্জ্বলা আঁচনিৰ গেছ আঁচনি লাভ কৰিব। উজ্জ্বলা গেছৰ চিলিণ্ডাৰ থাকিলে 600 টকাতে লাভ কৰিব ৰন্ধন গেছ। 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে 5 লাখ টকা। এইবাৰ ৰেচন কাৰ্ড থকা মানুহক বীমা কৰোৱা হ'ব। মৃত্যু আৰু দুৰ্ঘটনা বীমা দুয়োটাই কৰোৱা হ'ব আৰু প্ৰিমিয়াম চৰকাৰে দিব। এই বীমাত 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব।